নমস্কাৰ, ৱেলকাম টু অসম তথ্য। বৰ্তমান আপোনালোকে নিউজ চেনেল বা ছ'চিয়েল মিডিয়াত দেখি আছে যে অসমৰ আকৌ 7বিধ সামগ্ৰীয়ে GI টেগ পাবলৈ সক্ষম হৈছে। সেয়ে আজি আমি GI টেগৰ বিষয়ে কিছু এই ভিডিঅ'টোত আলোচনা কৰিম যে এই GI টেগ কি হয় আৰু অসমৰ কি কি সামগ্ৰীয়ে GI টেগ পাবলৈ সক্ষম হৈছে। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। GI টেগৰ ফুল ফৰ্ম হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ, আৰু এই টেগ কোনো এক নিৰ্দিষ্ট সামগ্ৰীক দিয়া হয় যোনটো কোনো এটা ঠাইৰ নিৰ্দিষ্ট ভৌগোলিক উৎপত্তি থাকে বা আছে, যাৰ বাবে হোৱা গুণ বা সুনাম থকা সামগ্ৰীবোৰকহে এই GI টেগ দিয়া হয়। আৰু এই টেগ কেৱল কৃষিৰ লগত জড়িত সামগ্ৰী, খাদ্য সামগ্ৰী, মদজাতীয় বস্তু যেনে বৰা চাউলৰ মদ, আৰু হস্তশিল্প বা হাতেদি বনোৱা সামগ্ৰী আৰু ঔদ্যোগিক সামগ্ৰী আদি ধৰণৰ সামগ্ৰীকহে দিয়া হয়। ভাৰতৰ প্ৰথম GI টেগ পোৱা বস্তুবিধ হৈছে দাৰ্জিলিং টি অৰ্থাৎ দাৰ্জিলিং চাহপাত, যিয়ে 2004 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। বৰ্তমান অসমৰ প্ৰায় 33বিধ সামগ্ৰীয়ে GI টেগ পাবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত 9বিধ ট্ৰেডিশ্যনেল সামগ্ৰী আৰু 13বিধ সামগ্ৰী বড়ো সমাজৰ লগত জড়িত হৈ আছে। 1 নম্বৰ, অসমৰ অসমীয়াৰ মান অসমীয়া গামোচা, যিয়ে 2022 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 2 নম্বৰ, অসমীয়া ঢোল, যিয়ে 2024 চনত GI টেগ পাবলৈ সক্ষম হৈছে। 3 নম্বৰ, অসমীয়া জাপি, যিয়ে কাৰেণ্টলি 2024 চনত GI টেগ পাবলৈ সক্ষম হৈছে। 4 নম্বৰ, মাজুলীৰ মাস্ক, যোনটো শংকৰদেৱৰ দিনতে প্ৰতিষ্ঠা কৰা হৈছিল, যিয়ে 2024 চনত GI টেগ পাবলৈ সক্ষম হৈছে। 5 নম্বৰ, অসমৰ ৰাজ্যিক ফল কাজি নেমু, যিয়ে 2019 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 6 নম্বৰ, মুগা চিল্ক, যিয়ে 2007 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 7 নম্বৰ হৈছে মুগা চিল্কৰ যোনটো লগো, যিয়ে 2014 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 8 নম্বৰ, অৰ্থডক্স টি, যিয়ে 2008 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 9 নম্বৰ, তেজপুৰৰ লেচু, যিয়ে 2013 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 10 নম্বৰ, অসমৰ কাৰ্বি আংলঙৰ আদা, যিয়ে 2015 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 11 নম্বৰ, জহা চাউল, যিয়ে 2017 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 12 নম্বৰ, যদিমা ৱাইন, যিয়ে 2021 চনত GI টেগ পাবলৈ সক্ষম হৈছে। 13 নম্বৰ, বৰা চাউল, যিয়ে 2018 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 14 নম্বৰ, চকোৱা ৰাইচ, যিয়ে 2019 চনতে GI টেগ পাবলৈ সক্ষম হৈছে। 15 নম্বৰ, অসমৰ পানী মেটেকাৰ দ্বাৰা বনোৱা শিল্প, যিয়ে কাৰেণ্টলি 2024 চনত GI টেগ পাবলৈ সক্ষম হৈছে। আৰু আজি ফাৰ্ষ্ট পাৰ্টটো ইমানতে সমাপ্ত। আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।